friends, welcome back to my YouTube channel Rupamara Vlogs. তো চাই আছে সকলোৱে আৰু আজি এটা নতুন ভিডিও লৈ মই আৰু মোৰ ভন্টিয়ে স্বাগতম জনাইছো সকলোকে আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী দৃষ্টিৰেখা কাশ্যপ। আৰু কোন ক্লাছত পঢ়ি আছা? ক্লাছ 3। আৰু চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া তুমি। চেনেলটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব। তো আৰু কমেন্ট আৰু কমেন্টও কৰিব। তো ভিডিওটো ষ্টাৰ্ট কৰো বলো। হেল্ল' ফ্ৰেণ্ডছ, তো প্ৰথম প্ৰশ্নটো আমি আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্নটো সুধিছিল নীলকমল নাথ। তো তেওঁ যদি ভিডিঅ'টো চাই আছে তেওঁক এতিয়া মই এনচাৰটো দিবলৈ সাজু। তো প্ৰথম প্ৰশ্নটো সুধিছিল তেওঁ, তুমি ইউটিউব চেনেল কিয় খুলিছা? তো এই প্ৰশ্নটোৰ এনচাৰ মই দিওঁ এতিয়া। এনচাৰটো হ'ব, তো মই ইউটিউব চেনেলটো খুলিছোঁ মানে মৰাৰ আগমুহূৰ্তলৈকে মোক যাতে 10জন মানুহে চিনি পাওক, সেইটোৰ কাৰণেহে মই এই ইউটিউব চেনেলটো খুলিছোঁ। তো আৰু বেলেগ কাৰণ নাই। তো পইচাৰ লগত কথা আহি নপৰে। এই মই পইচাৰ লগত কোনো হেৰি নাই, তো ৰিলেশ্যন নাই। তো পইচাৰ আহিব পাৰে নাহিব পাৰে, তো মানে ডাঙৰ কথা নহয়। তো ইউটিউব চেনেলটো খুলিছোঁ এই কাৰণটোত, তো মই আগমুহূৰ্তলৈকে 10জন মানুহে যাতে মোক চিনি পায় আৰু আপোনালোকৰ সহায়ত মোৰ চেনেলটো যাতে আগবাঢ়ি যায় থাকে। আৰু এই কাৰণতে মই এই চেনেলটো খুলিলোঁ আৰু ঠিক এনেদৰে চেনেলটো আৰু আগুৱাই লৈ যায় থাকিম, এইটোৱে কামনা। তো এতিয়া ছেকেণ্ড নম্বৰ কুৱেশ্যনটোলৈ যাওঁ ব'লক। তো চাই লওক। তো এইবাৰ ছেকেণ্ড নম্বৰ কুৱেশ্যনটো সুধিছিল সুৰস্মিতা ডেকা বাইদেউ এজনে সুধিছে। তো সুৰস্মিতা ডেকা বাইদেউজনে সুধিছিল, তুমি এইবাৰ HS ফাইনেল দিবা নেকি? তো বাইদেউক কৈছোঁ মই এইবাৰ HS ফাইনেল নিদিওঁ, তো নেক্সট ইয়াৰহে মই HS ফাইনেল দিম। তো বাইদেউ থেংক ইউ এই প্ৰশ্নটো কৰাৰ বাবে। তো আৰু সুধিব পাৰে আপুনি আৰু পিছত কুৱেশ্যন কৰিব। তো ধন্যবাদ। তো এবাৰ থাৰ্ড নম্বৰ কুৱেশ্যনটো মানে ভাল কুৱেশ্যন সুধিছে। তো থাৰ্ড নম্বৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছিল ৰঞ্জিত বৰুৱা ইউটিউব চেনেলৰ পৰা ৰঞ্জিত দাই সুধিছিল। তো ৰঞ্জিত দাই শিৱসাগৰৰ হয়, মই চিনি পাওঁ ভালদৰে। তো তেওঁ সুধিছিল মই এজন সফল ইউটিউবাৰ হ'ব বিচাৰোঁ নাই। তো নিশ্চয় মই সফল এজন ইউটিউবাৰ হ'ব বিচাৰোঁ, ৰাইজৰ মাজত যাতে মোক পপুলাৰিটিটো চিনি পায়। তো ঠিক তেনেদৰে আৰু আপোনালোকৰ যাতে মোক মৰম দি আপোনালোকৰ এটা লাইক এটা কমেণ্ট মোৰ বাবে আশীৰ্বাদৰ পাত্ৰ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে সিমান বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো তাৰ কামনা কৰিছোঁ। আৰু এইবোৰ মানে প্ৰশ্ন আপোনালোকে কৰি থাকিব পাৰে, মই হেৰি দি থাকিম। তো সুধিব পাৰে, তো কোনো বেয়া পোৱাৰ কথা আহি নপৰে, তো সুধিব পাৰে। তো আৰু এবাৰ লাষ্ট কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ ব'লক। তো চাই থাকক 4 নম্বৰ কুৱেশ্যনটো। 4th নম্বৰ কুৱেশ্যনটোলৈ মই আহিছোঁ। তো লাষ্ট কুৱেশ্যনটো ডেঞ্জাৰাছ কুৱেশ্যন সুধিছে। তো কোনে সুধিছে ক'ম। তো শিৱসাগৰৰ প্ৰমোদ দাই সুধিছে তোমাৰ জিএফৰ নাম কি? তোমাৰ জিএফজনীৰ নাম কি? তো মোৰ গাৰ্লফ্ৰেণ্ড নাই প্ৰমোদ দা, তো বেয়া নাপাব, মিছা কথা কোৱা নাই, ডাইৰেক্ট সঁচা কথা কৈছোঁ। মোৰ গাৰ্লফ্ৰেণ্ড নাই, আৰু থাকিলেও ক'লোঁ হয়। তো ইউটিউবৰ কাৰণে তো নাই, তো নোহোৱা বুলিয়ে কৈছোঁ, তো বেয়া নাপাব। আৰু এই 4টা কুৱেশ্যন এই সপ্তাহত মই দিলোঁ, কুৱেশ্যনৰ এনচাৰ দিলোঁ। আৰু যদি পাৰে কুৱেশ্যন কৰি থাকিব। তো ধন্যবাদ। যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যেনেকৈ তামোল গছকেইডাল ওখ হৈ গৈছে তেনেকৈ মোৰ চেনেলটো তো আৰু আগুৱাই লৈ যাই থাকক। তো আপোনাৰ চাওকচোন বাৰু মই কিমান তামোল গছডালৰ সৰু। তো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে, তামোল গছডালতকৈ মোৰ চেনেলটো ওপৰত যাব পাৰিব। তো যদি পাৰে আপত্তি হওক আপোনালোকে। তো যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰিব। তো জয় অসম, জয় হিন্দ। তো আকৌ আপোনালোকে এনেধৰণৰ কুৱেশ্যন তো কৰি থাকিব, মই দি দিম। তো এতিয়ালৈ